আজিৰ এই ভিডিঅ'টোত এজন শক্তিশালী অসুৰৰ বিষয়ে ক'ম, যাক কোনো পৰাস্ত কৰিব পৰা নাছিল, যিয়েই স্বৰ্গ মৰ্ত্য পাতাল সকলোতে আধিপত্য স্থাপন কৰিছিল। সেইজন আছিল মহিষাসুৰ। আজি আমি মহিষাসুৰৰ জন্মৰ পৰা মা দুৰ্গাৰ হাতত মৃত্যুলৈকে গোটেই কাহিনীটো জানিম। আহক আজি এই কাহিনীটো আৰম্ভ কৰোঁ। হাজাৰ হাজাৰ বছৰৰ আগত এজন অসুৰৰ সাম্ৰাজ্য আছিল, যাৰ নাম আছিল ৰম্ভা। এবাৰ ৰম্ভাই অৰণ্যত ঘূৰি ফুৰোতে এটা বহুত ধুনীয়া মহ দেখা পাইছিল, যাৰ নাম আছিল মহিষী। মহিষীক দেখা পাই সেই অসুৰজন মহটোৰ প্ৰেমত পৰি যায়। ৰম্ভা আৰু মহিষীৰ মিলনৰ ফলত তেওঁলোকৰ এটা সন্তান জন্ম হয়, যাৰ আধা শৰীৰ মহৰ আৰু আধা শৰীৰ মানুহৰ আছিল, যাক নাম দিয়া হ'ল মহিষাসুৰ। সৰুৰে পৰাই মহিষাসুৰ বহুত শক্তিশালী আছিল, যাৰ আসুৰিক শক্তি আছিল। মহিষাসুৰে যেতিয়াই বিচাৰে তেতিয়াই মানুহৰ ৰূপ আৰু ইচ্ছামতে মহৰ ৰূপ ধাৰণ কৰিব পাৰিছিল। মহিষাসুৰে তিনিও লোক অৰ্থাৎ স্বৰ্গ মৰ্ত্য পাতাল সকলোতেই শাসন কৰিব বিচাৰিছিল আৰু এই ইচ্ছা পূৰণ কৰিবলৈ যিকোনো মূল্য দিবলৈও সাজু আছিল, যাৰ বাবে মহিষাসুৰে ব্ৰহ্মাদেৱৰ ঘোৰ তপস্যা কৰাত লাগিল। ৰ'দ বতাহ বৰষুণৰ মাজত বহু বছৰ বছৰ ধৰি মহিষাসুৰে তপস্যা কৰাৰ পিছত ব্ৰহ্মদেৱ মহিষাসুৰৰ তপস্যাত সন্তুষ্ট হৈ তাৰ আগত প্ৰকট হ'ল আৰু ক'লে যে তোমাক কি বৰদান লাগে কোৱা। তেতিয়া মহিষাসুৰে ক'লে, মোক অমৰত্ব প্ৰদান কৰক ব্ৰহ্মদেৱ, যাতে মোক কোনেও পৰাস্ত কৰিব নোৱাৰে। তেতিয়া ব্ৰহ্মদেৱে ক'লে, যিয়েই এদিন জন্ম পায় তেওঁৰ মৃত্যু অনিবাৰ্য, গতিকে মই তোমাক এই বৰদান দিব নোৱাৰিম, তুমি অন্য বৰদান খোজা। তেতিয়া অলপ সময় মহিষাসুৰে ভাবিলে আৰু ব্ৰহ্মদেৱক ক'লে, তেন্তে মোক বৰদান দিয়ক, যাতে মোক কোনো দেৱতা, অসুৰ আৰু মানুহে পৰাস্ত কৰিব নোৱাৰে, কেৱল মোক স্ত্ৰীয়েহে পৰাস্ত কৰিব পাৰিব। ব্ৰহ্মদেৱে অলপ সময় ভাবি এই বৰ প্ৰদান কৰিলে। মহিষাসুৰে ভাবিছিল যে তেওঁক কোনো স্ত্ৰীয়ে পৰাস্ত কৰিব নোৱাৰিব, যাৰ বাবে সি নিজকে অমৰ বুলি ভাবিছিল। আৰু বৰদান পোৱাৰ পিছত মহিষাসুৰে নিজৰ আচল ৰূপ দেখুৱালে। সি আগতকৈ বেছি অহংকাৰী আৰু নিৰ্দয় হৈ পৰিল। সি ভাবিছিল যে দেৱতা আৰু কোনো অসুৰে যদি তাক পৰাস্ত কৰিব নোৱাৰে, তেন্তে এজনী স্ত্ৰীয়ে কেতিয়াও তাক পৰাস্ত কৰিব নোৱাৰিব। এনেকৈ ভাবি সি তিনিও লোকতে আক্ৰমণ কৰিবলৈ ধৰিলে। দেৱতা, মানুহ, জীৱ-জন্তু সকলোৰে মাজত মহিষাসুৰৰ ভয় বিয়পি পৰিছিল। এতিয়া মহিষাসুৰ সাধাৰণ ৰাক্ষস হৈ থকা নাছিল, অসুৰবোৰৰ ৰজা হৈ পৰিছিল। মহিষাসুৰে এবাৰ কিছুমান সৈন্য গোটাই স্বৰ্গত আক্ৰমণ কৰিবলৈ ধৰিলে। দেৱতা আৰু অসুৰৰ মাজত ভয়ংকৰ যুদ্ধৰ সৃষ্টি হ'ল। এই যুদ্ধত দেৱতাসকলে মহিষাসুৰক পৰাস্ত কৰি দিলে। দেৱতাসকলৰ ৰজা অৰ্থাৎ ইন্দ্ৰই নিজৰ সিংহাসন হেৰুৱালে। অগ্নি দেৱতা, বৰুণ দেৱতা সকলোকে পৰাস্ত কৰি দিলে মহিষাসুৰে। কোনেও তাক ৰোধ কৰিব নোৱাৰিলে, কিয়নো মহিষাসুৰ বহুতেই শক্তিশালী হৈ পৰিছিল। দেৱতাসকলক পৰাস্ত কৰাৰ পিছত স্বৰ্গলোকত বহুতেই অশান্তিৰ সৃষ্টি হ'ল আৰু দেৱতাসকল পলাবলৈ বাধ্য হৈছিল। দেৱতাসকল পলাই যোৱাৰ পিছত মহিষাসুৰে নিজৰ আধিপত্য স্থাপন কৰে। দেৱতাসকলে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে ব্ৰহ্মদেৱৰ ওচৰত উপস্থিত হয়। যিহেতু মহিষাসুৰৰ এটা গম্ভীৰ সমস্যা হৈ পৰিছিল, তাৰ বাবে ত্ৰিদেৱ অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ একলগ হয় আৰু ত্ৰিদেৱে নতুন শক্তিৰ জন্ম দিয়ে। এই মহাশক্তিটোৰ নাম হৈছে মা দুৰ্গা। মা দুৰ্গা আবিৰ্ভাৱৰ পিছত তেওঁক সকলোৱে নিজৰ নিজৰ শক্তি প্ৰদান কৰিছিল। মহাদেৱ শিৱই ত্ৰিশূল অৰ্পণ কৰিলে, ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰ, বায়ুদেৱে ধনুকাৰ আৰু অন্য দেৱতাসকলেও বহুতো অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰিলে। তাৰ পিছত মা দুৰ্গাই মহিষাসুৰক বধ কৰাৰ বাবে তেওঁৰ বাহন সিংহৰ ওপৰত উঠি ইন্দ্ৰলোকলৈ যায়, যাৰ গৰ্জনৰ কোবত গোটেই ব্ৰহ্মাণ্ড কঁপি গৈছিল। সাগৰৰ পানী উফন্দি উঠিছিল, পাহাৰ পৰ্বত কঁপি গৈছিল আৰু এটা ভয়লগা পৰিৱেশৰ সৃষ্টি হৈছিল। পোনপ্ৰথমতে মহিষাসুৰে তাৰ সৈন্যবাহিনীক যুদ্ধ কৰিবলৈ পঠাইছিল, কিয়নো সি ভবা নাছিল যে তাক এজনী নাৰীয়ে বধ কৰিব পাৰিব। সি নিজৰ অহংকাৰ, নিৰ্দয়তাত মগ্ন আছিল। লাখ লাখ অসুৰে দেৱী দুৰ্গাৰ লগত যুদ্ধ কৰিবলৈ যুদ্ধক্ষেত্ৰলৈ গৈছিল, কিন্তু মা দুৰ্গাই প্ৰতি অসুৰকে বধ কৰে। মহিষাসুৰৰ সৈন্য সেনাপতি সকলোৰে মৃত্যু হ'ল, যিটো দেখি মহিষাসুৰ আচৰিত হ'ল
আৰু যেতিয়া তাৰ সকলো সৈন্যক বধ কৰিলে, তেতিয়া মহিষাসুৰ নিজেই যুদ্ধভূমিত যাবলৈ বাধ্য হয়। যুদ্ধভূমিত মহিষাসুৰে বেলেগ বেলেগ জীৱ-জন্তুৰ ৰূপ লৈ মা দুৰ্গাৰ লগত যুদ্ধ কৰিছিল। যেনে সিংহৰ ৰূপ ধাৰণ কৰি যুদ্ধ কৰিছিল, হাতী ৰূপ ধাৰণ কৰি যুদ্ধ কৰিছিল। এই যুদ্ধখন বহুতেই ভয়ংকৰ আছিল। ৯ দিন ধৰি তেওঁলোকৰ মাজত ভীষণ যুদ্ধ হ'ল। মহিষাসুৰে তাৰ সকলো কৌশল ব্যৱহাৰ কৰিলে। সি ৰূপ সলনি কৰিলে, সৈন্যবাহিনীৰ সৈতে আক্ৰমণ কৰিলে, মা দুৰ্গাক প্ৰতাৰণা কৰিবলৈ চেষ্টা কৰিলে। কিন্তু মা দুৰ্গা আছিল অজেয়। তেওঁ আছিল ধৰ্মৰ প্ৰতীক আৰু অদ্বিতীয় সাহসেৰে তেওঁ যুদ্ধভূমিত যুদ্ধ কৰি আছিল। আৰু শেষত ১০ম দিনত মহিষাসুৰে মহিষ অৰ্থাৎ মহৰ ৰূপ ধাৰণ কৰি যুদ্ধক্ষেত্ৰত আহিল, যিটো তাৰ এটা বহুত শক্তিশালী ৰূপ আছিল। যুদ্ধভূমিত আহিয়েই সি পৰ্বত-পাহাৰ সকলো ধ্বংস কৰিলে। আৰু যেতিয়া এই ৰূপ লৈ মহিষাসুৰ আগবাঢ়ি আহিল, তেতিয়া মা দুৰ্গাই সুযোগ লৈ ত্ৰিশূলেৰে তাক তেতিয়া প্ৰচণ্ড আঘাত কৰি দিয়ে। আৰু সেই আঘাতৰ ফলতে মহিষাসুৰৰ মৃত্যু হৈ যায়। আৰু নিজকে অমৰ, কোনেও পৰাস্ত কৰিব নোৱাৰিব বুলি ভাবি থকা মহিষাসুৰক মা দুৰ্গাই বধ কৰি দিয়ে। তাৰ অত্যাচাৰৰ অন্ত পৰাৰ লগে লগে তিনিওটা লোকত আনন্দৰ বন্যা বয় আৰু পুনৰ শান্তিৰ স্থাপন হয়। এই বিজয়ক প্ৰতি বছৰে নৱৰাত্ৰিৰ সময়ত উদযাপন কৰা হয়। মা দুৰ্গাৰ নৱৰাত্ৰি উৎসৱ। এই উৎসৱে আমাক সোঁৱৰাই দিয়ে যে বেয়া যিমানেই শক্তিশালী নহওক কিয়, সি কেতিয়াও ধৰ্মৰ ওপৰত জয়ী হ'ব নোৱাৰে। আৰু এনেকৈ হিন্দুসকলে দুৰ্গা পূজা উৎসৱ পালন কৰে আৰু ১০ম দিনটোক বিজয়া দশমী বুলি জনা যায়, যি বেয়াৰ ওপৰত ভালৰ প্ৰতীক। এই যুদ্ধত কেৱল মহিষাসুৰেই নহয়, আন বহুতো অসুৰো বধ কৰা হৈছিল, যিসকলে বহু সময়ত ত্ৰিজগতত আতংক বিয়পাই আছিল। আৰু এনেকৈয়ে দেৱী দুৰ্গাৰ মহিষাসুৰ মৰ্দিনী ৰূপৰ পূজা কৰা হয়। মা দুৰ্গাৰ কাহিনী হ'ল সাহস, বিশ্বাস আৰু ঐশ্বৰিক কৃপাৰ এক প্ৰতীক। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।